স্যার আজি যে 17খন গাড়ী ধৰিছে এটু কেনেকুৱা মানে কি হৈছে স্যার এতিয়া যেহেতুকে বাৰ্ড ফ্লু হৈ আছে গোটেই বিশ্বতে হৈ আছে সাউথ ইণ্ডিয়াৰ ফালে হৈ আছে তো আমাৰ অসমত বৰ্তমানলৈকে ৰিপৰ্ট নাই যদিও কিন্তু আমাৰ অসম চৰকাৰে বেন কৰি ৰাখিছে যে ইণ্টাৰ ষ্টেট পোল্ট্ৰিয়ে হওক বা অন্যান্য হেৰি হওক আনিব নালাগে এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা দিছে আৰু আমাৰ ইণ্ডিয়ান ভেটেনেৰি এছ'চিয়েশ্যনৰ পৰা এটা ৰিকুৱেষ্ট কৰিছে খোলা দিবলৈ আৰু সেইটো লৈ আজি হয়তো আমাৰ দিছপুৰত এইটো উচ্চ পৰ্যায়ৰ এটা বৈঠক দল বহিব তেওঁলোকে যেতিয়া অৰ্ডাৰ খোলা দিয়ে তেতিয়া পল্ট্ৰি গাড়ী যাব পাৰে কিন্তু বৰ্তমান যিহেতুকে বন্ধ আছে গতিকে পুলিচ অথৰিটিয়ে তেওঁলোকে গাড়ীকেইখন দেখিছে দেখি তেওঁলোকে আটক কৰিছে কৰি আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰিছে তো যেহেতুকে বন্ধ আছে গতিকে আমি আমাৰ ছিষ্টেম মতে আমি এতিয়া তেওঁলোকক কালিং কৰিব লাগে আৰু গাড়ীকেইটা পিছত এৰি দিয়া যাব তেওঁলোকে ছিষ্টেমত লৈ কেছৰ হেৰিটো হয় থানা এৰি দিব আৰু আমি পল্ট্ৰিখিনি যিখিনি আমাৰ দায়িত্বত আছে সেই বস্তুখিনি আমি কালিং কৰিম এজ পাৰ গভৰ্ণমেণ্ট ৰুল স্যার কেইখন গাড়ী আছে এতিয়া 17খন গাড়ী ধৰিছে 17খন গাড়ীতে গোটেইখিনি পল্ট্ৰি আছে সম্পূৰ্ণ ব্ৰইলাৰ হেৰি আছে গতিকে এই চৰাইখিনি আমি উপায় নাই এইটোতো আমি চৰকাৰী নিয়ম মতেতো আমি কালিং কৰিবই লাগিব গতিকে সেই হিচাপে আমি এজ পাৰ নৰ্মছ আমি সেইখিনি কালিং কৰিম এতিয়া আৰু স্যার এনে কিবা মানে গাড়ী কেইটাও স্যার অলপ মানে মিসকনফিউজ হৈ আছে বা গাড়ী কেইটা যি বাটত দি আহিছে স্যার এইটো একচুৱেল বাট নহয় তো ইয়াত কিবা বেলেগ কিবা আৰু কিবা মানে ৰহস্য আছে নেকি স্যার নাই ইয়াতে হয়তো কোনোবা চক্ৰ সক্ৰিয় হৈ থাকিব পাৰে আমি এইটো ছাছপেক্ট কৰিছোঁ অলৰেডি আৰু যিহেতুকে যি ৰুটটো দি আহিছে এই ৰুটটোতো তেওঁলোকৰ ৰুট নহয় এইটো এটা গাঁৱলীয়া আমাৰ চহা কৃষকৰ ৰাস্তা গতিকে এই ৰাস্তাৰে তেওঁলোকে যে আহিছে এইটো এটা ফাৰ্ষ্ট অফেন্স এইটো পুলিচ অথৰিটিয়ে জানিব যে এইফালেদি এনেকুৱা পাব্লিক মাল যাব নোৱাৰে তেওঁলোকে নেশ্যনেল হাইৱে হৈ যাব লাগে তো এইটো এটা অফেন্স কৰিছেই প্লাছ এতিয়া বেন আছে গতিকে বেন থাকিলে তেওঁলোকে আনিবই নালাগিছিল আৰু সেই এটা অফেন্স আৰু প্লাছ এতিয়াতো যিহেতুকে ধৰা পৰিছে গতিকে এইখিনি ছিষ্টেমতে তেওঁলোকৰ বস্তুখিনি আমি কালিং কৰিবই লাগিব স্যার এই 17খন গাড়ী কেইটা ক'ৰ পৰা কেনেকুৱা স্যার গাড়ীকেইখনটো কোন ফালৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ কিন্তু আমি এই ৰাস্তাত আমি চেকিঙত পাইছোঁ আমাক এটা খবৰ আহিছে আমাক ওপৰৰ পৰা খবৰ দিছে যেনেকুৱা কিছুমান গাড়ী মানে চুৰি কৰি পলাই আছে বুলি কৈছে জনাইছে তো সেনেকৈ আমি পেট্ৰলিং মাৰি আছিলোঁ পেট্ৰলিং মাৰোঁতে আমি ধৰা পৰিলে আৰু ধৰা পৰাৰ কাৰণে আমি লগে লগে ভেটেনেৰি ছাৰক জনাইছোঁ যিহেতু এইটো ভেটেনেৰিৰ দায়িত্ব আমি তেওঁক হেণ্ড অভাৰ কৰিছোঁ এতিয়া এজ পাৰ নৰ্মছ মতে তেওঁলোকে যি কৰে এইটো তেওঁলোকে কৰিব আচ্ছা দেখা গৈছে যে আপুনি এৰা নাই কাৰণে এটা এলিগেশ্যন আহি আছে যে পুলিচে টকা বিচাৰিছিলে এইটোৰ কাৰণে এইটো আপোনালোকে বুজিব যদি পুলিচে টকা লৈ কেনে যদি তেতিয়াহ'লেতো ইমান টাইম এৰাই গ'লহেঁতেন হয়নে নহয় এতিয়া ডিটেইন হৈ নাথাকিলে যেতিয়া তেওঁলোকৰ স্বাৰ্থটো সিদ্ধ নহ'ল ইয়াত কোনোবা স্যাৰ বেলেগ চক্ৰ আছে নেকি স্যাৰ থাকিব পাৰে কাৰণ নহ'লে তেওঁলোকে এই ৰাস্তা যিহেতু এইবোৰ বাহিৰৰ বুলি কৈছে তেওঁলোকে বৰপেটা গোৱালপাৰাৰ তেওঁলোকে ইমান সাহসত কেনেকৈ গাড়ী পাৰ কৰিব পাৰিছে নিশ্চয় তেওঁলোকৰ কিবা স্বাৰ্থত আছে বা তেওঁলোকে কোনোবা হেৰিৰ লগত লগ হয় মনে মনে তেওঁলোকে আওতাত আহিব না এতিয়া ক'ব নোৱাৰোঁ এইটো আমাৰ এইটো একচুৱেলি এইটো আমি হেৰি কৰিছোঁ এতিয়া চাওঁ দেখা যাওক কি আছে যিহেতু এইটো ভিতৰৰ ৰাস্তা দি আহিছে কোন ৰাস্তা দি আহিছে এইটো আমি ক'ব নোৱাৰোঁ জেগা বা এতিয়া কোন থানা পাৰ হৈ আহিছে সেইটোৱে কথা সেইটোৱে কাৰণে এতিয়া আমি ভেটেনেৰি